My dear student, peace be all of you. Welcome to my YouTube channel. মোৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, মই লৈ আহিছোঁ দশম শ্ৰেণীৰ এৰাবিকৰ 4 নম্বৰ যিটো পাঠ, সেই পাঠটো সাহিবিল কিতাপ তোমালোকে দেখা পাই আছা। এই টোটেলি ক্লাছ 10ৰ ভিতৰত এৰাবিকৰ ভিতৰত তোমালোকৰ টোটেল 12টা পাঠৰ ভিতৰত আছে 3টা কবিতা। এৰাবিকত টোটেল 12টা পাঠ আছে, ইয়াৰ ভিতৰত 3টা কবিতা আছে আৰু 9টা পাঠ আছে। গতিকে ইয়াৰ ভিতৰত সাহিবিল কিতাপটো প্ৰথম কবিতা। যেহেতু এইটো ফাইনৰ কাৰণে ইয়াত চোৱা মই ৰেড পেনেৰে দাগ দি দিছোঁ। ব্যাখ্যাও আহে, অনুবাদো আহে বা কংসৰ লগত সংখ্য মিলোৱা আহে। ইয়াত চোৱা আস্তানি মিলোৱা চাবা তোমালোকে। মই দিছোঁ 2017 চনত আহিছিল, 2020তো আহিছে, 2023ত আহিছে, 2016ত আহিছে, 2019 চনত আহিছে, 2021ত আহিছে, ইফালে 2020তো আহিছে। গতিকে মই ৰেড পেনেৰে দাগ দিছোঁ, তোমালোকে এইখিনি ভালদৰে লক্ষ্য কৰিবা। কেতিয়াবা মই সেই চোৱা ৰেড পেনেৰে কোন শাৰী কেনেকৈ ব্যাখ্যা আহে এইটো এটা। আৰু ইয়াত ইফালে 2017 চনটো চোৱা আস্তানি মিলোৱা, সেইটো 2017 চনত আহিছিল। জাষ্ট মই ৰেড পেনেৰে টানি দিছোঁ, চাই লোৱা। ইফালে চোৱা 2021ত আৰু 20ত এই কেইটা শাৰী আহিছিল একেলগে ব্যাখ্যা কৰাটো। গতিকে এইটো ব্যাখ্যা 2018 চনত আহিছিল। এতিয়া এইখিনি এই কিতাপৰ বা এই কবিতাটোৰ অনুবাদটো মই ইয়াত ধুনীয়াকৈ লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰাও শিকিব পাৰিবা। গতিকে এই পাঠটো তোমালোকে এক্সপ্লেইন কৰাটো জৰুৰী। গতিকে সাহিব মানে বন্ধু, ইয়াৰ মানে মোৰ বন্ধু। আল কিতাপ তোমালোকে আৰ্টিকল জানাই, তে আৰ্টিকল এইটো আহিছে আৰু কিতাপত মানে এক বচন। গতিকে কিতাপ মোৰ বন্ধু কিতাপ বা কিতাপ মোৰ বন্ধু, তোমালোকে তেনেকৈও লিখিব পাৰিবা। কিতাপটো হ'ল বহু বচন, মই এয়া দেখুৱাই দিছোঁ, এক বচন আৰু কুতুবন হ'লে তোমালোকৰ বহু বচন হ'ব। গতিকে ইফালে চোৱা, ইয়াত কৈছে মই এক্সপ্লেইন কৰি আছোঁ এছামিছত। আনা ফাতান জো আদবি আকৰাউ খাইৰাল কুতুব। আনা মানে মই, ফাতান মই এজন সুশিষ্ট বদ্ধ যুৱক। মই এজন সুশিষ্ট বদ্ধ যুৱক মানে ইয়াত যো মানে যুৱক গৰাকী, সুশিষ্ট মানে বদ্ধ, তোমালোকৰ ভাষাত তোমালোকে বুজা বদ্ধ যুৱক। মই এজন বদ্ধ যুৱক, ইয়াতে বুজাইছে আনাফাতান যোৱা দিবি মই এজন বদ্ধ যুৱক। তৃতীয় শাৰীত কৈছে আকৰাউ খাইৰাল কুতুব। আকৰাউ মানে মই অধ্যয়ন কৰোঁ, খাইৰ উত্তম বা ভাল, কুতুবি মানে ইয়াত আহিছে বহু বচন শব্দ। এই চেম তোমালোকে আল যেনেকুৱা পাইছা আৰ্টিকলৰ নিচিনা, চেম ইয়াত চোৱা আল কুতুবি বহু বচন বুজাইছে। ইয়াত এক বচন বুজাইছিল, ইয়াত বহু বচন। গতিকে তোমালোকে আকৰাউ খাইৰাল কুতুব, মই উত্তম কিতাপবোৰ পঢ়োঁ, এইফালে চোৱা। তাৰপাছত দিছে ইন গাবাতিল আছহাব ফাসাহিবিল কিতাব। ইন গাবাতিল আছহাব ফাসাহিবিল কিতাব। তো এইফালে চোৱা ইন গাবাতিল আছহাব মোৰ বন্ধুসকল। ইন মানে নিশ্চয় গাবাতি অনুপস্থিত, আছহাব মোৰ বন্ধুসকল যেতিয়া আঁতৰি যায়। মোৰ বন্ধুসকল ইন গাবাতিল আছহাবৰ অৰ্থ মোৰ বন্ধুসকল যেতিয়া আঁতৰি যায়। ফাসাহিবিল কিতাব তেতিয়া কিতাপবোৰেই মোৰ বন্ধু হয়। তাৰ পাছতো চোৱা, ইয়াত দিছে ফি হাদিছিছ সামাৰ, ফি ইয়াতে আছে হাদিছিছ সামাৰী কথোপকথনৰ বৰ্ণনা। তোমালোকে পাইছা ফি হাদিছিছ সামাৰ। ইফালে হৈছে মুজায়্যিনু বিছ সুৱাৰী, যিবোৰ চিত্ৰবোৰৰ দ্বাৰা সুসজ্জিত। গতিকে এই 3 নম্বৰ শাৰীটো তোমালোকেও অনুবাদ দি দিছোঁ মই। ইফালে চোৱা 4 নম্বৰ, ইয়াত কি কৈছে আছআলুহু
ইউজিবুনি আন কুল্লি মা ইউৰিবুনি ইয়াদি মোক বুজুৱাই দেই মই সদায় কৈ থাকোঁ তোমালোকক ইয়াদি মোক বুজুৱাই তো ইয়াত কি হৈছে মই প্ৰশ্ন কৰোঁ অৰ্থাৎ মই যেতিয়া কিতাপক প্ৰশ্ন কৰোঁ ইয়ে মোক উত্তৰ দিয়ে আছআলু ইউজিবুনি মই প্ৰশ্ন কৰোঁ ইয়ে মোক উত্তৰ দিয়ে প্ৰত্যেকটো বিষয় সম্পৰ্কে যিবোৰে মোক সন্দেহত পেলায় আন কুল্লি মা ইউৰিবুনি ইয়াত কৈছে তাৰ পাছতো চোৱা 5 নম্বৰ যিটো দিছোঁ ইয়াহলু বিহিল বায়ান ওয়ামালাহু লিসান ইয়াহলু বিহিল বায়ান ওয়ামালাহু লিসান ইয়াৰ বৰ্ণনাবোৰ মিঠা ইয়াহলু বিল বায়ান ইয়াৰ বৰ্ণনাবোৰ মিঠা ওয়ামালাহু লিসান অথচ ইয়াৰ বাকশক্তি নাই ইয়াত তোমালোকে চালিবা ইয়াত কৈছে ওয়ামালাহু লিসান অথচ ইয়াৰ বাকশক্তি নাই গতিকে তোমালোকে 5 নম্বৰটো চাই লওঁ তাৰ পাছত 6 নম্বৰটো চোৱা কামকাছালি হিকায়াতি লাতিফাতুন লিল গায়া কামকাছালি হিকায়াতি ইয়াৰ অৰ্থটো দিছে এক্সপ্লেইন কৰিছে ইয়ে মোক কিমান যে কাহিনী বৰ্ণনা কৰে ইয়াত লিখিবা ইয়ে মোক কিমান যে কাহিনী বৰ্ণনা কৰে লাতিফাতুন লিল গায়া যিবোৰ অত্যন্ত মনোমোহা ইয়াত বুজুৱাইছে যিবোৰ অত্যন্ত মনোমোহা লাতিফাতুন লিল গায়া যিটো তোমালোকে খাৰি দেখিছে ইয়াত কৈছে যিবোৰ অত্যন্ত মনোমোহা বাস এতিয়া মই এইখিনি জাষ্ট তোমালোকক এই কবিতাটো এক্সপ্লেইন কৰি দিছোঁ এছামিছত অনুবাদ কৰি দিছোঁ আনাফাতান জোৱাদবি আকৰাম খাইৰুল কুতুব ইন গাবাতিল সাহাব ফাসাহিবিল কিতাব ফি হাদিসিস সামার মুজায়্যিনু বিসওয়ারি আসআলু ইউজিবুনি আন কুল্লি মা ইউরিবুনি তারপাছত ইয়াহলু বিহিল বায়ান ওয়া মা লাহু লিসান কাম কাসালি হিকায়াতি লাতিফাতুন লিল গায়া এই গোটেই কবিতাটো অনুবাদ মই অসমীয়াত দিছোঁ তোমালোকে তাৰ পৰাও লিখিব পাৰিবা কিবা যদি সন্দেহ থাকে তোমালোকে তাৰ পৰা চাই উঠাব পাৰিবা গতিকে মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এই পাঠটো দশম শ্ৰেণীৰ বাবে এটা গুৰুত্বপূৰ্ণ পাঠ গতিকে তোমালোকে এইখিনি চাবা ধন্যবাদ সকলোলৈ